So guys, এইটো তোমালোকক দেখাইছো, এইটো হল Shiva Dol আর এইটো হল Devidol আর এই পিনে আছে তিনটা টোটাল মানে তিনটা এইটো হল Vishnudol আর সবচেয়ে ফার্স্ট কৈছো এইটো যে Shiva Dol ওপৰত মানে যেটো আছে এইটো পিওর গোল্ড হয় না কিমান হ'ব এইটো ক্যারেট কিমান কুইন্টাল আছে কোন ওপরে 7.5 ফুট মানে 7.5 মানে টোটাল মানে কিমান এইটো মানে এটো আপোনাৰ ওপৰটো হৈছে গৰুটো হ্যাঁ পজিশন হয় এইটো 30 লিখা আছে 40 মিটার লিখা আছে টোটাল 40 মিটার আছে ওপৰ এইটো গোল্ডটো 7.5 আছে এটো 7.5 আছে ন সো এইটো যে দেখাইছো তোমালোকক গোল্ডটো 7.5 মানে 7 আছে আৰু ইপিনে অলপ তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা এইটো হল এই মানে মন্দিৰটো মানে যেটো ৰুদ্ৰসিংহ ৰজা আছিলে 1714 পৰা 14 পৰা 44 মানে 1744 লকে এই মন্দিৰটো বনোৱা হৈছিলে আৰু এই মন্দিৰটো মানে যেতিয়া মানে একচুয়ালি ৰুদ্ৰসিংহ পত্নী যেটো অম্বিকা দেৱী ৰুদ্ৰসিংহ নহয় তো শিৱসিংহ সৰি মোৰ মানে ই হৈ গ'ল একচুয়ালি শিৱসিংহ তোমালোকে চাই আছা শিৱসিংহৰ মানে যেটো পত্নী আছিলে ৰাণী অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল আৰু শিৱসিংহ মানে শিৱসাগৰ এইটো মানে পুখুৰীটো দক্ষিণ পাৰত পৰে দক্ষিণ পাৰত এইটো যেটো এই মানে এৰিয়াটো মানে এই যেটো শিৱদৌল মানে জয়সাগৰ যেটো মানে একচুয়ালি দক্ষিণ পাৰত পৰে আৰু শিৱদৌলৰ ইয়াৰ মানে উচ্চতা টোটাল হয় 40 মিটাৰ টোটাল এইটো যেটো ওপৰত যিমান ফিট আছে টোটাল ডিসটেন্স 40 মিটাৰ হয় আৰু ইপিনে আর যেটো হল আলংকৃত মানে বেক সাইডত বহুত কিবা কিবি আর্ট কৰা আছে মই এইটো এক্সপ্লোৰ কৰিম বাৰু এটা জাস্ট এন্ট্ৰি কৰো আৰু থ্যাংক ইউ দাদা ফৰ ইয়োৰ ইনফৰমেশন আৰু ইপিনে এইটো হল ফার্স্ট যেটো কয় শিৱদৌল এইটো হল আৰু ইপিনে হল বিষ্ণুদৌল আৰু ইপিনে হল দৌল তো মই ফার্স্ট এইটোতে এন্ট্ৰি কৰো আৰু ইয়াৰ পৰা এটা স্লো মো পিৰল এটা লৈ লওঁ
চ' গাইজ এতিয়া অলপ চলপ এক্সপ্ল'ৰ কৰিলোঁ এতিয়া চাই টিকা লগাই একদম প্ৰপাৰ আৰু পণ্ডিতৰ নিচিনা লাগিছে একদম ই কৰিলোঁ আৰু স্পেচিয়েলি থেংক ইউ ভাই বহুত হেল্প কৰিলে মোৰ যিখিনি ভিডিঅ' শ্ল'মো আছিলে ই কৰিলে ভাইটিজন আৰু ইয়াত আৰু এটা মোক কমেডি এটা লাগিলে আমি যেতিয়া নমস্কাৰ মানে ই নাম লৈ আছিলোঁ এটা বাই আছিলে মানে মই ফাৰ্ষ্ট চাইছোঁ কোনোবা এনে কমেণ্ট কৰি ক'বাচোন কোনোবা নমস্কাৰ দেৱাৰ মানে যেতিয়া নাম লয় ভগৱানৰ তেতিয়া কি হাঁহে নি মানুহ মই আজি ফাৰ্ষ্ট চাইছোঁ এইটো মানে এটা জাষ্ট ফৰ জ'কছ এইটো চিৰিয়াছলি কোনো নল'বা মই এটা মানে জাষ্ট ক'লোঁ আৰু কথাটো মোৰ মানে জাষ্ট এটা অলপ জমনি আছিলে জমনিত শ্বেয়াৰ কৰিলোঁ তোমালোকৰ লগত চ' এতিয়া আমি যাম এইপিনে বিষ্ণুদৌল ইপিনে ন এইটো হয় আমি বিষ্ণুদৌলৰ পিনে যাওঁ অলপ এক্সপ্ল'ৰ কৰোঁ তুমি আগত আহিছা আজি আহিছা এইটো হ'ল বিষ্ণুদৌল এইটো চাগে বন্ধেই হৈ আছে নেকি অলপ চলপ দেখাম বাৰু তোমালোকক আৰু এইপিনে হ'ল ৰাভাদৌল যে কয় এইপিনে মেইন হয় শিৱদৌল ইটোৱে যিটো আমাৰ শিৱসাগৰৰ মানে একচুৱেলি ক'ব গ'লে হিষ্টৰিকেল হয় শিৱদৌলটো তোমালোকক কৈছোঁ আগত ইমানখিনি মই ডিটেইলছ দিছোঁ যিমানটো পাইছোঁ আৰু যিমানটো নোৱাৰিছোঁ মানে একজেক্টলি আজি মানে মই আনপ্লেন আছিলে ট্ৰিপটো মানে ট'টেলি আনপ্লেন আছিলে জাষ্ট ৰাতিপুৱা কল কৰি মোক ক'লে এনেকৈ যে ওলাবলৈ মই জাষ্ট ওলাই আহি গ'লোঁ আৰু একো মানে ৰিচাৰ্চ নাই কাৰণ ইন কেছ আকৌ মই যদি কিবা যদি ৰং ইনফৰ্মেশ্যন দিওঁ চ' চৰি মানে মই মানে ভালকৈ ৰিচাৰ্চ কৰিব এক ছেকেণ্ডো নাই পোৱা যিমানটো ইয়াতে আহি মই কৈ আছোঁ তোমালোকক শ্বেয়াৰ কৰি আছোঁ যিখিনি মোৰ মানে যিখিনি ডিটেইলছ আছে মই ইয়াত আহি গম পাই আছোঁ আৰু এইটো হ'ল চাগে এইটো কিবা এটা হ'ব চাইছা এইটো কিবা এটা মন্দিৰৰ এটা প্ৰপাৰ্টি হ'ব তো এতিয়া বৰ্তমান বন্ধ হৈ আছে শিৱ মন্দিৰ আগৰ যিটো সৰু মন্দিৰটো এইটো আছিলে সৰু মন্দিৰ যিটো আছিলে শিৱ মন্দিৰ এইটো আছিলে আৰু এইপিনে চব বন্ধে ইয়াত লিখা আছে এইটো চৰি শিৱ মন্দিৰ নহয় শনি মন্দিৰ ইয়াত লিখা আছে মই একচুৱেলি অহা নাই ফাৰ্ষ্ট টাইম আহিলোঁ শিৱসাগৰত বহুত আহিছোঁ বাট এতিয়া ফাৰ্ষ্ট টাইম জয়সাগৰ মানে একচুৱেলি যিটো শিৱদৌল ফাৰ্ষ্ট আহিছোঁ ত' লাকটো আজি ক'লোঁ নকওঁ না মানুহে আনপ্লেন কৰিলে এইটো বেষ্ট হয় আজি আনপ্লেন আছিলে ট্ৰিপটো এইটো হ'ল শনি মন্দিৰ এইটো আগত পৰা দেখা আছে এইটো হ'ল শনি মন্দিৰ আৰু ইপিনে হ'ল শ্ৰী শ্ৰী এইটো দূৰৰ পৰা দেখাই নাই আন্ধাৰ হৈ আছে গদা দেৱী দল চৰি এইটো যিটো কৈছিলোঁ বিষ্ণুত একচুৱেলি গদা দেৱী দলে মানে এইটো প্ৰপাৰ নামটো ইয়াত লিখা আছে তোমালোকে চাই আছে চাগে এইটো হ'ল গদা দেৱী যিটো দলটো এই চোৱা আন্ধাৰত চাগে ফ'কাছ মই কৰি আছোঁ অলপ এইটো গদা দেৱী দল অলপ ভিতৰত যাওঁ আৰু অলপ নাম লওঁ আৰু তোমালোকক অলপ দেখাওঁ তো ব'লক এতিয়া শ্ল' মোটো ভাইটি কৰি আছে চ' এতিয়া লগটো ইয়াত পিৰলটো ষ্টাৰ্ট কৰোঁ ব'লক
চ' গাইছ এতিয়া বৰ্তমান আমি অলপ চলপ শিৱদৌলটো এক্সপ্ল'ৰ কৰিলোঁ। এইটো দেৱীদৌল ইপিনে আছিলে তোমালোকে চাগে ইপিনে এক্সপ্ল'ৰ কৰিলোঁ আৰু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ একচুৱেলি। চ' গাইছ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হ'লে মোৰ আজিলৈকে নাই অহা শিৱসাগৰত। একচুৱেলি শিৱসাগৰত আহিছিলোঁ মানে জয়সাগৰ আৰু ইপিনে শিৱদৌল মানে এক্সপ্ল'ৰ নাই কৰা। চ' এতিয়া লাষ্ট আছে ইপিনে চাওঁ কি এটা মই একজেক্টলি গম নাপাওঁ চাই ক'ব পাৰিম। ত' কিবা ইয়াত কিবা এটা ধুনীয়া চং একচুৱেলিটো কিবা ভূপেন হাজৰিকা ডাঙৰীয়া যিবিলাক থাকে চংকেইটা সেনেকুৱা টাইপৰ চং হয়, বহুত ধুনীয়া লাগিছে। আৰু যিটো আছিলে তোমালোকৰ দেখাই আছোঁ যিটো এইটো শিৱদৌল আৰু দেৱীদৌল যিটো আছিলে এইপিনে দেখালোঁ। এতিয়া এইটো কি হয় আছিলে জানো, এইটো বিষ্ণুদৌল আছিলে ন, এইটো হ'ল বিষ্ণু মই একচুৱেলি কৰিছোঁ কিন্তু বিষ্ণুদৌল হয়। কৃষ্ণ মোবাইলটা দিছি না দাদা লল হৈ গ'ল ফটো এইটো নহয় এইটো নাই মার কাছে মোবাইলটা কাম কর তোর মোবাইলটা যে কর আমি পড়বে নেব। তো গাইছ ইপিনে যিটো হয় বিষ্ণুদৌল তোমালোকক দেখাম আৰু যিমানটো পাৰিম। আজি আন্ধাৰত একচুৱেলি কোৱালিটিটো ইমান ভাল নাই, চ' চৰি এইটো কাৰণে। আৰু চাওঁ কেনেকৈ মই অলপখিনি অধ্যয়ন কৰিব পাৰিম। কিমান ধুনীয়া লাগিছিলে আৰু মই কৈছিলোঁ যে এতিয়া চোৱা একদম পিয়'ৰ যে কৈছিলোঁ গ'ল্ডটো এতিয়া ৰাতি চাইন মাৰি আছে। গ'ল্ডটো পিয়'ৰ হয় এইটো গ'ল্ডটো, এইটো আদিম মানে যুগৰ আদিম কালৰ যেতিয়া ই আনিছে ৰজাই আহোম ৰজাই মানে যেতিয়া ই কৰিছিল তেতিয়া ই বনোৱা হৈছিলে। আগত এইটো হ'ল যিটো জয়সাগৰটো ৰাতি চাই আছে কিমান ধুনীয়া লাগি আছে, চাবলৈ ইমান ভাল লাগি আছে। এইটো মানে যিটো প্লেচটো হয় একজেক্টলি শিৱসাগৰত যিটো পৰে দক্ষিণ পাৰত। এইটো যিটো চাই আছে ভিউটো ভালকৈ লৈছেনে? এইটো যিটো জয়সাগৰটো হয়, জয়সাগৰটো মানে বহুত ডাঙৰ পুখুৰী হয়। এইটো কাৰণে বৰপুখুৰী কয়, বৰপুখুৰী কয় এইটো নাম, আৰু জয়সাগৰো কয়। আৰু ইয়াৰ মানে বহুত ধুনীয়া। মানে এতিয়া মই ৰাতি কিমান মানে ভালকৈ দেখাব নোৱাৰিম তোমালোকক। তো যেতিয়া তুমি দিনত আহিবা ন, আল্টিমেট আল্টিমেট পাবা। যেতিয়া তুমি আহি ইয়াত ফটো কেইটামান চাবা, যিখিনি শিৱসাগৰৰ স্পেচিয়েলি এপি চেক কৰি চাবা, যিখিনি থাকে মানে ইয়াৰ লোকেলকেইটা ইমান ধুনীয়া ধুনীয়া পিক কৰে। এইটো জয়সাগৰত, শিৱদৌলত, তাৰপিছত ইপিনে দেৱীদৌলত, তাৰপিছত এইটো ইপিনে আকৌ ইপিনে বিষ্ণুদৌলত। বহুত ধুনীয়া জেগাটো, প্লেচটো। যোনে মোৰ মটিভটো আছিলে আহাৰ ইয়াত যে এক্সপ্ল'ৰ কৰিম, আৰু আমাৰ অসম যে ইমান ধুনীয়া জেগাটো, ইমান মানে জেগা আছে এক্সপ্ল'ৰ কৰা, আৰু মই অসমক ৰিপ্ৰেজেণ্ট কৰিম ভাবিছোঁ, ৰিপ্ৰেজেণ্ট কৰিম। দুনিয়াৰ মানে মানুহকেইটা বাহিৰত যায়, লেহ লাডাখ যায় যেনেকা, তাৰপিছত ট্ৰিপত, তাৰপিছত আৰু যেনেকা ছিকিম যায়। মই ভাবিছোঁ যে বাহিৰৰ পৰা মানুহ ইয়াত আহক। মই এইটো কাৰণে যিমানটো এতিয়াতো ৰাতি হ'ল, মই আৰু এদিন আহিম যেতিয়া বিহুৰ টাইমত চাগে মই আহিম। চাগে বিহুৰ টাইমত মই আহি যিটো কাৰেংঘৰ, তাৰপিছত চৰাইদেউ যিটো আছে চৰাইদেউটো এক্সপ্ল'ৰ কৰিম, কাৰেংঘৰ, তাৰপৰা ৰংঘৰ, তলাতল ঘৰ, এইকেইটা চব এক্সপ্ল'ৰ কৰি তোমালোকক দেখাম। মোৰ মটিভটো এইটো যে অসমটো ইমান ধুনীয়া,
তোমালোকক বাহিৰত কেলে অসমৰ পৰা বাহিৰত গৈছা কি হ'ল অসমত মই বিচাৰিছোঁ বাহিৰৰ পৰা মানুহ অসমত যাতে আহে তেতিয়া মানে চবে মানে অসমটো কিমান ধুনীয়া তোমালোকে এইটো মানে গম পাবা আৰু এতিয়া আমি গৈ আছোঁ বৰ্তমান ইপিনে যিটো বিষ্ণুদলত এতিয়া শ্ল'মো লৈ লওঁ শ্ল'মো লৈ লওঁ সো গাইজ এতিয়া বৰ্তমান বিষ্ণুদলৰ পৰা ওলাই আছোঁ এইখনৰ পণ্ডিতজি ভাল লাগিলে মোৰ টিকাটো অৱস্থা নাইকিয়া হ'ল তিনিটা টিকা লগাইছোঁ তিনিটা ন চাৰিটা আৰু এটা হনুমানজী মন্দিৰত লগাইছিলোঁ চ' এইটো হ'ল বিষ্ণুদল আৰু ভাল লাগিলে ইয়াত আহি বহুত ধুনীয়া লাগিছে মোৰ মানে চব পাহৰি গৈছোঁ মানে নিজৰ মানে এটা থাকে ন যে মানে ইয়াত আহি এটা এনাৰ্জি পায় এটা যে কয় ন পিয়'ৰ চ'ল এটা ইয়াত আহি মানে মই সেই ভাইবটো পাই আছোঁ পজিটিভ ভাইবটো আৰু এতিয়া বৰ্তমান পুৰা আন্ধাৰ হৈ আছে তোমালোকে চাই আছে চাগে আৰু এইটো মই পাছত এদিনে দেখাম জয়সাগৰ যিটো এতিয়া যাওঁ বহুত লেট হৈ আছে মোক কল কৰি আছে বাৰু চ' এতিয়া ইয়াত সমাপ্ত কৰোঁ ব্লগটো আশা কৰোঁ তোমালোকক ভাল লাগিছে চাগে আৰু ভাল লাগিলে মই লাইক কৰিব নকওঁ তোমালোকে চাবা পাৰিলে ছাপোৰ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু ইয়াতে সমাপ্ত কৰোঁ ব্লগটো জয় আসম।